মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈকে আন্তৰিক মৰম জ্ঞাপন কৰি আমি আৰম্ভ কৰিবলৈ লৈছোঁ এটি নতুন কবিতাৰ আলোচনা। এই কবিতাটো উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্যপুথিৰ অন্তৰ্গত এটি কবিতা। নামটো হৈছে বিশ্ব খনিকৰ। নামটো শুনিছাই সকলোৱে। যিসকলৰ পাঠ্যপুথিত সন্নিৱিষ্ট আছে এই কবিতাটো, তেওঁলোকৰ কাৰণে আশা কৰোঁ যথেষ্টখিনি উপকাৰ হ'ব। আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ কবিতাটো। বিশ্ব খনিকৰ। এই কবিতাটো লিখিছে মফিজুদ্দিন আহমদ হাজৰিকা। তেখেতক কোৱা হয় জ্ঞানমালিনীৰ কবি। কিয় কোৱা হয় জ্ঞানমালিনীৰ কবি? তেখেতৰ কীৰ্তিস্তম্ভস্বৰূপ কবিতা পুথিখনৰ কাৰণে, যিখনৰ নাম হৈছে জ্ঞানমালিনী। তেখেতে দুখন কবিতা পুথি ৰচনা কৰিছিলে। জীৱিত কালত ৰচনা কৰিছিলে সেই জ্ঞানমালিনী, আৰু আনখন হৈছে তেওঁ মৰণোত্তৰভাৱে প্ৰকাশ পোৱা তত্ত্ব পাৰিজাত। মন কৰিবা, তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে তেখেত কোন সময়ৰ কবি? তেখেত আছিলে জোনাকীৰ সময়ৰ কবি। জোনাকী যুগ আমি সকলোৱে শুনিছোঁ, হয়নে? জোনাকী আলোচনীখনৰ কেন্দ্ৰ কৰি যি সময় গঢ় লৈ উঠিছিলে সাহিত্যৰ এটা যুগ, সেই সময়ছোৱাক কোৱা হয়, সেই বাতাবৰণটোৰ প্ৰেক্ষাপটত গঢ় লোৱা সময়ছোৱা কোৱা হয় জোনাকীৰ যুগ, হয়নে? আৰু সেই জোনাকীৰ পাততেই যিসকল কবিৰ কবিতা প্ৰকাশ হৈছিলে, তেওঁলোকৰ কবিতাৰ পৰা কিছু তফাত আছে আমাৰ এই কবিতাৰ ভাৱাৰ্থ বা বিষয়বস্তুৰ ক্ষেত্ৰত। কিয় ক'বলৈ গৈছোঁ মই এইখিনি কথা? চাবা, কাৰণ জোনাকী যুগৰ কবি যদিও তেখেত হয়, কিন্তু তেখেতৰ কবিতাৰ বিষয়বস্তু, তেখেতৰ কবিতাৰ ছন্দৰীতি, এই সকলোতে জোনাকীৰ কবিৰ পৰা কিছু ফালৰি কাটি তেওঁ আহিছিলে। মন কৰিবা, জোনাকী যুগৰ যদি বৈশিষ্ট্য বুলি তোমালোকে মন কৰা, প্ৰথমতে আহে মানৱ প্ৰেম, হয়নে? যিটো জোনাকী যুগৰ যিখন জোনাকী আলোচনী, তাৰ প্ৰথম বছৰ প্ৰথম সংখ্যাৰ প্ৰথমটো কবিতা আছিলে কি? মানৱ বন্দনা, চন্দ্ৰকুমাৰ আগৰৱালাৰ যে কবিতাটো, হয়নে? সেই বৈশিষ্ট্যটোৱে কঢ়িয়াই জোনাকীৰ আলোচনীৰো বিশেষত্ব বা বৈশিষ্ট্য, অৰ্থাৎ মানৱ প্ৰেম আছিলে জোনাকীৰ মূল বৈশিষ্ট্য, এটা অন্যতম মূল বৈশিষ্ট্য। কিন্তু এখেত যদিও জোনাকীৰ সময়ৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা, কিন্তু তথাপি তেওঁৰ কবিতাত কি হৈছিলে? প্ৰকাশ পাইছিলে ঈশ্বৰ ভক্তি, যিটো চুফিবাদৰ ধাৰাৰ এটা গুণ পোৱা যায়। চুফিবাদ হৈছে ইছলাম ধৰ্মৰ এটা মনোভাৱ, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এটা ধাৰা, জানানে? যিটোত কি হয়, সম্পূৰ্ণৰূপে প্ৰেমৰ দ্বাৰা ভগৱানক বিচৰা হয়, আৰু সেই তাত কি হয়, নিস্বাৰ্থ প্ৰেম থাকে। আৰু সম্পূৰ্ণৰূপে আমাৰ অদ্বৈতবাদী বা বৈষ্ণৱ ধৰ্মাৱলম্বী লোকৰ একেডাল দোলেৰে গঠা বুলি আমি ক'ব পাৰোঁ। বুজি পাইছা? আমি এতিয়া চুফিবাদৰ বহুত এটা বিশদ বিস্তৃত বৰ্ণনা আমি নিদিওঁ, কাৰণ আমাৰ কবিতাটো আমাৰ সীমিত সময়ৰ মাজত আমি আলোচনা কৰি সমাপ্ত কৰিব লাগিব। এতিয়া মূল কথাকেইটা মই আকৌ এবাৰ টু দি পইণ্ট হিচাপে ক'ব বিচাৰিছোঁ এই কথাকেইটাই, যে এইটো হৈছে সম্পূৰ্ণৰূপে এটা আধ্যাত্মিক বা দাৰ্শনিক ভাৱধাৰাৰ এটা কবিতা। মফিজুদ্দিন আহমদ হাজৰিকা জ্ঞানমালিনী কবি, তেখেতৰ যি চুফিবাদী ভাৱধাৰা, চুফিবাদ ভাৱধাৰা, সেই ভাৱধাৰা সম্বলিত এইটো এটা কবিতা। এতিয়া আমি আহোঁ কবিতাটোৰ মাজলৈ। সদায় মন কৰিবা, কবিতা এটা যেতিয়া পঢ়িবলৈ যাবা, সেই শিৰোনাম অংশই বহু কথা কৈ যায়। গোটেই কবিতাটোৰ আচলতে সাৰ অংশটো সোমাই থাকে সেই শিৰোনাম অংশটোত। বুজি পাইছা? চাবা, নামটো কি আছে? বিশ্ব খনিকৰ। খনিকৰ মানে কি? শিল, কাঠ, মাটি আদিৰে যি মূৰ্তি নিৰ্মাণ কৰে, তেখেতক কোৱা হয় খনিকৰ, হয়নে? এতিয়া দুৰ্গা পূজা আমাৰ সময়, যিসকলে মূৰ্তি নিৰ্মাণ কৰি আছে, তেওঁলোক মানে কি? খনিকৰ। খনিকৰ, বুজি পাইছা? এতিয়া নামটোলৈ মন কৰা, বিশ্ব খনিকৰ, অৰ্থাৎ এই গোটেই বিশ্বখনৰ যিজন সৃষ্টিকৰ্তা, সেইজনৰ বিষয়ে এই গোটেই কবিতাটোত কোৱা হৈছে, বৰ্ণনা কৰা হৈছে। মই যে অকণমান আগে কৈ গ'লোঁ, চুফিবাদৰ ধাৰা প্ৰকাশ পাইছে। চুফিবাদৰ ধাৰা বা চুফিবাদী মনোভাৱৰ এটা মূল বৈশিষ্ট্য হৈছে কি? ঈশ্বৰৰ অস্তিত্ব বা ঈশ্বৰৰ মাহাত্ম্যক প্ৰকাশ কৰা। সকলোৰে যে ত্ৰাণকৰ্তা এজন ঈশ্বৰ, সেইজন ঈশ্বৰক উপাসনা কৰা। আমি বহুত আছে, যেনেকৈ আমাৰ একশৰণ ভাগৱতী নাম ধৰ্মৰ বিভিন্ন বৈশিষ্ট্য আছে, বিভিন্ন প্ৰত্যেকটো বৈশিষ্ট্য আছে, বিভিন্ন ধৰণৰ কথা আছে, বহুত আধ্যাত্মিক পৰম্পৰা, আধ্যাত্মিক নীতি নিয়মৰ সংমিশ্ৰণত যেনেদৰে আমাৰ নৱবৈষ্ণৱ ধৰ্ম গঠিত হৈছে, ঠিক সেইদৰে ইছলাম পৰম্পৰা, ইছলাম ধৰ্মী মনোভাৱৰ যিটো পৰম্পৰা, এটা মনোভাৱক লৈ পেলাই আচলতে এই যিটো চুফিবাদী ধাৰা, এক ঈশ্বৰৰ
ওচৰত সমৰ্পণ কৰা যিটো ধাৰা, সেই ধাৰাৰ কবিতাটো এই সুৰটো এই কবিতাটোত ফুটি উঠিছে। ঠিক আছে, এতিয়া চোৱা বিশ্ব খনিকৰ কবিতাটোৰ আৰম্ভণিতে কৈছে, চোৱা দেখা নাই যদি দৃশ্যটো আছে ত্ৰিলোকৰ, নিশ্চয় নিশ্চয় এটি বিশ্ব খনিকৰ। মানে যদিও কোনেও দেখা নাই, তুমি হয় বা মই হয়, কোনোৱে দেখা নাই যদিও, কিন্তু এই তিনিও লোক মানে স্বৰ্গ, মৰ্ত্য আৰু পাতাল, এই তিনিও লোকৰে এজন কিন্তু সৃষ্টিকৰ্তা নিশ্চয়কৈ আছে। আৰু তেওঁৰ কাৰণে কি হৈছে, গ্ৰহ, বেলি, তৰা, এই যিমান নক্ষত্ৰ আছে, গ্ৰহ আছে, উপগ্ৰহ আছে, এই সকলোখিনিকে কি হৈছে এডাল জৰীৰে বান্ধি ৰাখিছে। মানে মহাকৰ্ষণ, আমি জানো নহয় মধ্যাকৰ্ষণ আৰু মহাকৰ্ষণ, হয়নে? সেই মহাকৰ্ষণৰ এই গোটেই শক্তিটোকো বান্ধি ৰাখিছে কোনে? সেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাজনে। ঠিক আছে, তাৰপিছত কৈছে যে তেওঁৰেহে কৃপাজৰি টনাটনি কৰি ল'ৰা তিৰি আই ভাই, এই সকলোকে পাই মৰু জগততো নৰে আছে জীৱ ধৰি। মানে যেনেকৈ এই গোটেই গ্ৰহ, নক্ষত্ৰ, তৰা, বেলি, জোন, এই সকলোখিনি যে থিয়েৰে আছে, অৰ্থাৎ আমি যে যিটো মহাকৰ্ষণৰ কথা কওঁ বা মধ্যাকৰ্ষণৰ কথা কওঁ, মধ্যাকৰ্ষণ জানা আৰু মহাকৰ্ষণৰ কথাটো জানা, হয়নে? এই সকলোখিনি মানে যি আমি বৈজ্ঞানিক অৱধাৰণা নিদিওঁ, যি আমি দাৰ্শনিক কথা নকওঁ, সেই গোটেইখিনিৰ মূলতে এক পৰম শক্তি, এক পৰম সত্তা বিৰাজমান। সেই পৰম সত্তাই হৈছে এই বিশ্বৰ খনিকৰজন। বুজি পাইছা? সকলোৰে যে অধিকাৰী তেৱেই যে সৰ্বত্ৰ বিৰাজমান, সকলোতে যে তেৱেই বিৰাজমান। আৰু তেৱেই হৈছে আমাৰ পিতৃ, তেৱেই হৈছে আমাৰ মাতৃ, পিতৃ মাতৃৰো পিতৃ মাতৃ, সকলোৰে পিতৃ মাতৃ, সকলোৰে গুৰিতে যে তেওঁ, জড়ই হওক জীৱই হওক, উশাহ ল'ব পৰাই হওক উশাহ ল'ব নোৱাৰাই হওক, সকলোৰে যে পিতৃ তেওঁ, সকলোৰে যে সৃজনকৰ্তা তেওঁ, সৃষ্টিকৰ্তা তেওঁ, সেইটোকে কবিতাটোৰ দ্বাৰা বুজাব বিচৰা হৈছে। মই আকৌ দোহাৰিছোঁ দেই, তোমালোকৰ মনত আকৌ প্ৰশ্ন হ'ব পাৰে যে চুফিবাদ বুলি কৈছিলে, কি চুফিবাদৰ ইয়াত বৈশিষ্ট্য আছে সোমাই? এই কথাখিনি যিখিনি কথাই ঈশ্বৰৰ অস্তিত্বক বহন কৰিছে, আৰু কেৱল বহন কৰাই নহয়, তেওঁ যে অদ্বিতীয়, তেওঁ যে সৰ্বজান্তা, সৰ্বশক্তিমান বিশ্ব নিয়ন্ত্ৰা, সেই কথাখিনিকে প্ৰকাশ কৰিবৰ খাতিৰত যি কথাখিনি কোৱা হৈছে আদিৰ পৰা অন্তলৈকে, সেইখিনিয়ে হৈছে কি চুফিবাদৰ ধাৰাপ্ৰসূত কথা। আৰু সেই লক্ষণখিনিকে ইয়াত সন্নিৱিষ্ট হৈ থকা আমি প্ৰত্যেকটো কোণে পাইছোঁ। ঠিক আছে, এতিয়ালৈকে আমি কি পালোঁ? তেখেত হৈছে বিশ্ব খনিকৰজন, হৈছে গোটেই গ্ৰহ, তৰা, বেলি, জোনীয়া তৰা ওলাইছে অকণ, জোন ওলাইছে, বেলি ইতিমধ্যে অস্ত গৈছে, এই সকলোখিনি যে এটা নিৰ্দিষ্ট নিয়মৰ যে চলি আছে, নিজৰ নিজৰ গতিপথত, নিজৰ নিজৰ কক্ষপথত যে ঘূৰ্ণায়মান হৈ আছে, সেই আটাইখিনিৰে মূলত কাৰণ হৈছে তেওঁ। এইখিনি গাড়ী গৈ আছে, এই মই থিয় হৈ আছোঁ, তোমালোকে শুনি আছা, মোৰ পিছফালে গছ আছে, এই মুকলি এটা কবিতা লগা পৃথিৱী আছে মোৰ চৌপাশে, সেইখিনিৰ কাৰণ হৈছে ঈশ্বৰ, সৃষ্টিকৰ্তা, বিশ্বখনৰ সৃষ্টিকৰ্তা। আকৌ কৈছে তেওঁৰ কাৰণেই এই মানে মৰুভূমিটো কি হয়, এইখিনি বুলি ক'লে ভুল হ'ব, মৰুভূমিটো কি হয়, তেওঁৰ কাৰণেই জীৱই প্ৰাণ ধাৰণ কৰিবলৈ সক্ষম হৈছে। মানে এক প্ৰতিকূল পৰিৱেশো যদি হয়, তাতো যদি কেনেবাকৈ জীৱই জীৱন ধাৰণ কৰিব পাৰিছে, সেয়া হৈছে একমাত্ৰ তেওঁৰ কাৰণে। যদি কোনো আৰামতো জীৱন ধাৰণ কৰিব পাৰিছে, সেয়াই হৈছে মানে তেওঁৰ কাৰণে। সকলোখিনিৰ কাৰণ হৈছে তেওঁ, কৃতবিদ্য ব্যক্তি তেওঁ। আকৌ কৈছে তেওঁ যে প্ৰত্যেকটো কণমান বস্তুটোৰ পৰা বৃহৎ বস্তুটোলৈকে যে তেওঁ আছে বা তেওঁৰ হাত আছে, সেই কথাখিনি ক'বলৈ গৈ পেলাই কৈছে এখিলামান পাতেও তেওঁৰে কথা কয়। কৈছে চোৱা, একোখিনি পাততো যে আছে কত চিন, আগত কৈছে তেওঁৰেহে মহিমাৰ নাই কোনো উৰ্পাৰ, একোখিনি পাততো যে আছে কত চিন, তেওঁৰেহে নাম লৈ কেনে যথা থল হৈ, যত গছনিয়ে বাই যশস্যাৰ বিন। গছৰ কিমান উপকাৰ, প্ৰত্যেকটো অংশই উপকাৰ। সেই যে আমাৰ উপকাৰ, সেই যে আমাৰ যিমানখিনি জীৱন সাৰ্থক বা জীয়াই থকাৰ আমি যিখিনি সুবিধা লাভ কৰিছোঁ, আহৰণ কৰিছোঁ, সেই সকলোখিনি যে আমাক গছজোপালৈ চালে আমি অনুভৱ কৰিব পাৰোঁ। এতিয়া লাহে লাহে কি হ'ব, গছে আমাক অক্সিজেন দিছে, আমাৰ পৰা আমাৰ কাৰ্বন ডাই অক্সাইডখিনি তেওঁলোকে গছে লৈ লৈছে। ঠিক সেইদৰে প্ৰত্যেকটো কথাৰ আঁৰত কি আছে, আচলতে ভগৱান আছে। প্ৰত্যেকটো কণমান গছৰ অকণমানি পাতখিলাই কি কৰিছে, তেওঁৰেই অস্তিত্ব সোঁৱৰাইছে।
বৃহৎ আকাৰৰ গছজোপাৰ পৰা আৰম্ভ কৰি এই অকণমানি কুঁহি পাতৰ পৰা আৰম্ভ কৰি বৃহৎ বৃহৎ পাতখিলালৈকে বৃহৎ গছজোপালৈকে পুলিটোৰ পৰা বৃহৎ আকাৰৰ গছজোপালৈকে কি হৈছে এই সকলোতে মাত্ৰ তেওঁৰ এই অস্তিত্ব বৰ্তি আছে। তেওঁৰ বাবে এইখিনি নিজেও অস্তিত্ব বহন কৰি থাকিবলৈ সক্ষম হৈছে। আকৌ কৈছে উৰণিৰে মুখ ঢাকি থাকে ওচৰত। এই যে সকলোখিনিৰ কাৰণ তেওঁ, কিন্তু আমি যে তেওঁক দেখা নাপাওঁ। সেই প্ৰথমতো ক'লে কি বুলি কৈছিলে যে দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ। মুঠতে কথাখিনি এইটো যে আমি যদিও দেখা নাই, কিয় দেখা নাই? কাৰণটো হৈছে উৰণিৰে মুখ ঢাকি থাকে ওচৰত। তোমালোকে মন কৰিবা, যদি কিছুৱে প্ৰহ্লাদ চৰিত্ৰ পঢ়িছা, তাত এষাৰ কথা আছে যে প্ৰহ্লাদে পিতৃক কৈছিলে, হিৰণ্যকশিপুক কৈছিলে যে তুমি কিছু নাজানা হা, আমি আছোঁ জানি। কিয়? মলচকু নিমিত্তেহে নেদেখা হা। তুমি মলচকুৰে তুমি দেখি নোপোৱা। তোমাৰ চকুত পাপ আছে, তোমাৰ মনত পাপ আছে, তোমাৰ লেতেৰা দৃষ্টি, সেই হেতুকে তুমি দেখা নাই। কিন্তু মই দেখিছোঁ, কাৰণ মোৰ দৃষ্টিত, মোৰ চকুত কোনো মায়াৰ আৱৰণ নাই। ঠিক সেইদৰে কি হৈছে ভগৱান, মই প্ৰত্যেকটো লাইন লাইন বুজাই নাযাওঁ, আমি সাৰাংশটো আলোচনা কৰিম। যিহেতু কি হৈছে সকলোতে গছ গছনিৰ পৰা আৰম্ভ কৰি গ্ৰহ নক্ষত্ৰলৈকে আমিতো আলোচনা কৰিলোঁ, সকলোতে তেওঁ আছে। আকৌ কি কৰিছে, এই উৰণিৰে মুখ ঢাকি থাকে। মায়াৰ আৱৰণৰ মাজত আমি থাকোঁ, আৰু সেইকাৰণে মায়াৰ উৰণিখনৰ ইফালে তেওঁ থাকে, সেইকাৰণে আমি নেদেখোঁ। আমাৰ লগত থাকে যদিও, আমাৰ কাষতে থাকে যদিও আমি তেওঁক নেদেখোঁ। মন কৰিবলগীয়া কথা এইটোৱেই, সত ৰজ তম, এই যি তিনি গুণৰ কাৰণে পৃথিৱীখন সৃষ্টি হৈছে, চলি আছে আৰু এদিন লয় হ'ব, এই সকলো এই তিনি গুণৰ অধিকাৰী হৈছে তেওঁ। চলাই নিয়া সৃষ্টি স্থিতি প্ৰলয়। সত ৰজ তম। সত মানে হৈছে সাত্বিক গুণ, যি জ্ঞানৰ উন্মেষ কৰে। ৰজ মানে হৈছে ৰাজসিক, বা যি বিষয় সুখত আড়ষ্ট কৰে, আসক্ত কৰি পেলাই কি কৰে, ভোগ বাসনা জন্মায়। আৰু শেষৰটো হৈছে তম বা তামসিক, যি অজ্ঞানতা সূচায়। এই তিনিওটা গুণ, যিটোৱে সুখ দিব পাৰে, যিটোৱে বিষয় বাসনাত আসক্ত কৰি আন্ধাৰৰ ফালে নিব পাৰে লাহে লাহে, আৰু যিটোৱে একেবাৰে অধঃপতিত কৰি পেলাব পাৰে, সেই তিনিওটা গুণৰ মূলতে হৈছে তেওঁ। অৰ্থাৎ যেনেকৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড তেওঁ পৰিচালনা কৰি আছে, ঠিক সেইদৰে বিশ্ব ব্ৰহ্মাণ্ডৰ অন্তৰ্গত আটাইবোৰ জীৱৰ মনোভংগী, মনোবিকাৰ, মনোগঠন, সেই আটাইবোৰৰ চালিকা শক্তিটো তেওঁৰ হাতত আছে। কিন্তু এই গোটেই গুণৰ আকৰ হৈও তেওঁ নিৰ্গুণ নিৰাকাৰ। যেনেকৈ লক্ষ্মীৰ ওচৰত ধন আছেনে নাই প্ৰশ্নটো অবান্তৰ, ঠিক সেইদৰে গুণৰ আকৰ ঈশ্বৰ সৃষ্টিকৰ্তাৰ ওচৰতো কি গুণৰ অধিকাৰী বুলি সোধা প্ৰশ্নটো অবান্তৰ। তেওঁ গোটেইখিনি গুণৰ অধিকাৰী। ভাল বেয়া আটাইবোৰ গুণ তেওঁ আনক দান কৰে। মানুহ বিশেষে বা জীৱ বিশেষে এইবোৰ দান কৰে, গম পাইছা? সেই সকলোখিনি তেওঁৰ আছে, গোটেই গুণ, তিনিও গুণৰ তেওঁ অধিকাৰী, সত ৰজ তম, কিন্তু তেওঁ নিৰ্গুণ নিৰাকাৰ। যেনেকৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি কৰিব পৰা মানুহজনৰ আকাৰ কেনেকুৱা হ'ব, আমি এনেই এটা কল্পনা কৰোঁচোন। কিন্তু তেওঁক জানো আমি চকুৰে দেখোঁ? নেদেখোঁ, কাৰণ তেওঁ আকাৰ নাই, সাকাৰ। প্ৰকৃত অৰ্থত তেওঁ সাকাৰ। ক'ত সাকাৰ? তোমাৰ মাজত সাকাৰ, মোৰ মাজত সাকাৰ। এই যে মই কথাবোৰ কৈ আছোঁ, কিহৰ কাৰণে ক'ব পাৰিছোঁ? তেওঁ মোক সেই শক্তিখিনি দিছে। তুমি যে শুনি আছা, কিহৰ কাৰণে শুনিছা? তেওঁ তোমাক শক্তিখিনি দিছে। এই কথাখিনি আচলতে কবিতাটোত ক'বলৈ গৈছে, বুজি পাইছা? তাৰপিছত আকৌ কৈছে কি, সেই সত ৰজ তম তিনিও গুণৰে তেওঁ অধিকাৰী, সেই কথাটো ক'লে। তাৰপিছত কৈছে আমি যিফালে চকু দিওঁ সেইফালে দেখোঁ যেন মৰমৰ দয়া বৰষিছে। চৌপাশে সকলোতে মৰম। তোমালোকক এটা কথা কৈছিলোঁ, মনত আছেনে? চুফিবাদৰ ঘাই সুৰটো আছিলে কি? নিস্বাৰ্থ প্ৰেম, এটা অন্যতম বৈশিষ্ট্য। এই নিস্বাৰ্থ প্ৰেমটো ইয়াত ওলাইছে। চোৱা, আমি যিফালে চকু দিওঁ সেইফালে যেন কি হৈছে, সেই পৰম মংগলময় অধিপতিজনৰ, আমাৰ ঈশ্বৰৰ কি হৈছে, দয়া বৰষিছে যেন। আমি যদি এতিয়া চোৱা, মোৰ পিছফালে আছে, এতিয়া আন্ধাৰ হৈছে আৰু ন, মোৰ ফালে পিছফালে এই যে গছজোপা আছে, এইখিনি যে গছখিনি আছে, এই গছখিনিৰ আৰম্ভণিতে কি আছিলে? এটি কণমানি পুলি আছিলে। সেই পুলিটোৰ পৰা যে এতিয়া ডাঙৰ হৈছে, ইয়াতকৈ বিয়াগুম যিখিনি গছ, ডাঙৰ বৃহৎ আকাৰৰ বৃক্ষ, সেই সকলোখিনি যিহেতু তেওঁৰেই দান, সেইকাৰণে কৈছে আমি যিফালে চকু দিওঁ সেই সকলো ফালে যেন আমাৰ অনুকূল হ'ব পৰাকৈ গোটেই পৰিৱেশটো যে সংৰচিত হৈছে, ৰচনা কৰা হৈছে, সেই সকলোখিনি যে তেওঁৰেই দান। সেই মংগলময় অধিপতি আমাৰ ঈশ্বৰৰ তেওঁৰেইটো দান। কেনেকৈ তেওঁ অকণমানি
কুঁহিপাত নোলাওকৈ ওলোৱা সেই গছ পুলিটোকো কেনেকৈ একোজোপা এটা সময়ত বৃহৎ ৰূপলৈ পৰিণত কৰে, কেনেকৈ কণমান কোলাৰ কেঁচুৱাটোকো তোমাৰ মোৰ সমান ডাঙৰ, আমাতকৈ ডাঙৰ আমাৰ মা দেউতা মানে একোজন পৰিণত পুৰুষ এগৰাকী পৰিণত মহিলালৈ ৰূপান্তৰিত কৰে। এই সকলোখিনিৰ আঁৰত আছে কি সেই ঈশ্বৰৰ দান। সেইকাৰণে কোৱা হৈছে ইয়াত দোহাৰিছে বহুতখিনি কথা। কবিতাটোৰ শেষৰ অংশলৈ তোমালোকে মন কৰিবা। তেৱে মানি তেৱে মান, তেৱে দানী তেৱে দান, তেৱে কাম তেৱে কৰ্মী, খেতিয়ক তেৱে জ্ঞান, তেৱে জ্ঞানী তেৱে জ্ঞান, তেৱে তীখা তেৱে হান, তেৱে ধৰ্ম তেৱে ধৰ্মী, বুদ্ধিয়ক তেৱে পানী তেৱে মাছ, মানে প্ৰত্যেকটো বস্তুৱেই তেওঁ। যিটোক লৈ আমি ভাবিছোঁ এই বস্তুটোৰে কিবা এটা কৰিব পাৰিম, যিটো পাৰিম বুলি ভাবিছোঁ সেইটোতো তেওঁৰে অৱদান, যিটোক লৈ কৰিম সেইটোও তেওঁ, এই যে যিয়ে ভাবিছে সেয়াও তেওঁ। এনেকুৱা এটা ক্ষুদ্ৰমান বালি চাহি নাই যিটোত তেওঁৰ অবিহনে গত্যন্তৰ আছে। কেৱল পৃথিৱী কি, স্বৰ্গ মৰ্ত্য পাতাল কি, গোটেই বিশ্ব ব্ৰহ্মাণ্ড জুৰি তেওঁ অধিপতি। তেওঁৰ লীলা পৰৱশ হৈয়ে কি হৈছে আমি থিৰেৰে থাকিব পাৰিছোঁ। আমাৰ পৃথিৱীৰ বাসিন্দা আমি স্বৰ্গ মৰ্ত্য পাতাল, গোটেই স্বৰ্গ মৰ্ত্য পাতাল বুলি কওঁতে সেই ভগৱানৰ ভাৱধাৰাটো আহিছে, মানে প্ৰত্যেকটো অংশ প্ৰত্যেকটো কুষ্ঠ প্ৰকোষ্ঠ জুৰি সেই ঈশ্বৰ সৰ্বনিয়ন্ত্ৰাজনৰ দান। গোটেই কক্ষপথত যিমান গ্ৰহ নক্ষত্ৰ তৰাবেলি আছে, পৃথিৱীত তুমি মই মা দেউতা খুৰা খুৰী পেহা পেহী আমি যিমানখিনি আছোঁ, আমি যি এই আত্মীয়তাৰ জৰিডালেৰে আমি যে বান্ধ খাই আছোঁ, আজি মই তোমালোকৰ আগত কথা কৈছোঁ, তোমালোকে মোৰ কথা শুনিছা, এই সকলোখিনিৰ কাৰণ হৈছে তেওঁ। আমাৰ আৱেগ, আমাৰ অনুভূতি, আমাৰ জীৱন, আমাৰ মৰণ, এই আটাইবোৰৰ কেন্দ্ৰতে হৈছে তেওঁ। জীৱন যেনেকৈ দিয়ে চলাই তেওঁ তেনেকৈ, মৃত্যু তেওঁক তেনেকৈ আমাক দিয়ে। সেই সকলোখিনি গোটেই পৰিক্ৰমাটো জীৱ জড় উভয়ৰে, গোটেই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিক্ৰমাটোৰ মূল নিয়ন্ত্ৰা সৰ্বনিয়ন্ত্ৰা একমাত্ৰ তেওঁ। সেইকাৰণেই সামৰণিলৈ তেওঁ কৈছে, চোৱা, নিশ্চয় নিশ্চয় তেৱে দেখা নাইও যদি কেৱে, যদিও তেওঁ কোনেও দেখা নাই, কিন্তু নিশ্চয়কৈ সঠিককৈ এটা কথাই ঠিক, অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মা প্ৰাণ, সৰ্বব্যাপী সৰ্বশক্তিমান। অৰ্থাৎ অন্তৰ্যামী, তেওঁ অন্তৰ্যামী মানে কি, অন্তৰ্যামী শব্দৰ অৰ্থ হৈছে মনৰ সকলোখিনি যিয়ে বুজি পায়। অৰ্থাৎ তেওঁ আমাৰ মনৰ কথা বুজি পায়। যেনেকৈ মাক দেউতাকে নিজৰ সন্তানৰ মনৰ কথা বুজি পায়, অনুভৱ বুজি পায়, যিহেতু তেওঁ সকলোৰে সৃষ্টিকৰ্তা, মানে সকলোৰে পিতৃ তেওঁ, সকলোৰে মাতৃ তেওঁ, মাতৃ পিতৃ সকলো তেওঁ যিহেতু, সেইকাৰণে কি হয় তেওঁ যেন আমাৰ সকলো কথা বুজি পায়। অন্তৰ্যামী, তুমি মই ক'ব নালাগে, আমাৰ মনৰ কথা আমাৰ মনৰ ভাৱ তেওঁ বুজি পায়। অন্তৰ্যামী সৰ্বজ্ঞান, গোটেইখিনি জ্ঞানৰ তেওঁ অধিকাৰী, তেওঁ আনক জ্ঞান দান কৰে, গোটেই সমস্ত জ্ঞানৰ তেওঁ অধিকাৰী। বিশ্ব আত্মা প্ৰাণ, গোটেই বিশ্বখনক যদি এটা শৰীৰ বুলি ধৰা হয়, তেনেহ'লে তাৰ আত্মাটো হৈছে, তাৰ প্ৰাণটো হৈছে তেওঁ। দেহত যেতিয়া আত্মা নাথাকে সেয়া কি হয়, আমি এটা শব্দ পাইছোঁ নহয় বৈদেহী। বৈদেহী শব্দৰ অৰ্থ কি, যাৰ গাত মানে দেহৰ ব্যতিৰেকে যি এটা দেহ ধাৰণ কৰে সেয়া হৈছে বৈদেহী, অৰ্থাৎ আত্মাহীন এটা দেহ বৈদেহী, ঠিক আছে। এইটো হৈছে কি, বিশ্বৰ গোটেই সমগ্ৰ বিশ্বৰ আত্মাস্বৰূপ হৈছে তেওঁ, প্ৰাণটো হৈছে তেওঁ, মানে গোটেই সমগ্ৰ বিশ্বৰ আত্মা যিজন সেইজনেই হৈছে তেওঁ। সৰ্বব্যাপী, গোটেই ব্যাপী থকা, মোৰ অন্তৰখনৰ পৰা তোমাৰ অন্তৰখন, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰমান বালি চাহিটোৰ পৰা প্ৰকাণ্ড প্ৰকাণ্ড, এই সময়ত মোৰ মনলৈকে অহা নাই আটাইতকৈ ডাঙৰ বৃহৎ আকাৰৰ বস্তুটো কি, সেইটোলৈকে সমগ্ৰ ক্ষুদ্ৰমানৰ পৰা বৃহৎ আকাৰ বস্তুলৈকে তেওঁ বিৰাজমান। সৰ্বব্যাপী সৰ্বশক্তিমান, আটাইতকৈ শক্তিশালী ব্যক্তি, আটাইতকৈ শক্তিশালী পুৰুষ বুলিয়ে কোৱা, মহিলা বুলিয়ে কোৱা, আমি পুৰুষ মহিলাটোৰ বিভাজনটো বাদ দি পেলাই এটা শক্তি হিচাপে যদি আমি ধাৰণ কৰোঁ, সেয়া হৈছে আটাইতকৈ শ্ৰেষ্ঠ পৰম শক্তি সেইজনা, যিজন ঈশ্বৰ, যিজন এই বিশ্বৰ সৃষ্টিকৰ্তা, যিজন এই বিশ্বৰ নিয়ন্ত্ৰা, বিশ্বৰ খনিকৰ। বুজি পালা? চুফীবাদী ভাৱধাৰা সংপৃক্ত আধ্যাত্মিক তথা দাৰ্শনিক ভাৱাদৰ্শৰ জ্ঞানমালিনী কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ কবিতাটো যিটো আমি আলোচনা কৰিলোঁ,
কেন্দ্ৰবিন্দুটো হৈছে ঈশ্বৰ, যিয়ে এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ কুষ্ঠ প্ৰকোষ্ঠলৈকে সৃষ্টি কৰিছে। আমাৰ পিতৃ তেওঁ, আমাৰ স্ৰষ্টা তেওঁ, আমাৰ নিৰ্মাতা, আমাৰ পালন কৰোঁতা, আমাৰ সংহাৰকৰ্তা, সকলোখিনি হৈছে তেওঁ। সেই বস্তুটোকে লৈ পেলাই এই বিশ্বৰ খনিকৰ, বিশ্বৰ সৃষ্টিকৰ্তাজনৰ বিষয়ে লিখি উলিয়াইছে। মই আকৌ এবাৰ এটা কথাই কৈছোঁ, যেতিয়া আমাৰ যিহেতু উদ্দেশ্যটো হৈছে কবিতাক তোমালোকে ভাল পোৱা কৰি তোলা, সেইকাৰণে কৈছোঁ বিশ্ব খনিকৰ এই কবিতাটো আমি পঢ়ি কিখিনি অনুভৱ কৰিলা সেইখিনি তোমালোকে মোক জনাবা। আৰু কি হৈছে, সদায় মন কৰিবা কবিতাটো পঢ়োঁতে সেই শিৰোনাম অংশটো মন কৰিবা। শিৰোনাম অংশটোৱে গোটেই কবিতাটোৰ এটা আখৰত গোটেই কথাখিনি কৈ দিয়ে, এটা শব্দত, আখৰত নহয়। ঠিক আছে, বিশ্ব খনিকৰ কবিতাটোৰ আলোচনা আজি ইমানতে শেষ কৰিছোঁ। সৃষ্টিকৰ্তা এজন, সৰ্বমংগলময় অন্তৰ্যামী তেওঁ, সেই কথাখিনিকে কৈ এই যিটো ঈশ্বৰ আৰাধনামূলক চুফিবাদী ভাৱধাৰা সংপৃক্ত কবিতা লিখি উলিয়ালে, সেই কবিতাটোৰ দ্বাৰা ইছলাম ধৰ্মৰ যি এক নিস্বাৰ্থ প্ৰেম আৰু ভক্তি আৰাধনা, সেই কথাখিনি তোমালোকে ভালদৰে যাতে আয়ত্ব কৰিব পাৰা, একাত্ম হ'ব পাৰা, তাকে আশা কৰিলোঁ। আৰু আশা ৰাখিছোঁ এই পাঠটো তোমালোকৰ এক সম্যক ধাৰণা হ'ল। আৰু যদি তাত কিবা বুজি নোপোৱা ৰৈ গৈছে, জটিল কিবা ৰৈ গৈছে, তেনেহ'লে জনাবা। ঠিক আছে, আজিলৈ ইমানতে ৰাখিছোঁ। আন্ধাৰ হৈ আহিলে, ধন্যবাদ।